স্বাস্থ্যকৰ্মী প্ৰতিগৰাকী প্ৰশাসনিক বিষয়া তথা মাননীয় অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মই কলেজলৈ যাওঁতে মা দেউতাই যি মোক হাত খৰচ দিয়ে জমা কৰি ৰাখিছিলোঁ আৰু সেই আজি 35টা পৰিয়ালক আগবঢ়াম বুলি ওলাই আহিছোঁ। চৰকাৰ তথা প্ৰশাসনৰ সকলো নীতি নিয়ম ৰাইজে পালন কৰক, ঘৰতে থাকক, সুস্থ থাকক আৰু সামাজিক দূৰত্ব। আমি যোৱাকালি গধূলি আমি খবৰ পাইছিলোঁ যে ইয়াৰ মানুহখিনিক জাষ্ট ৰাশ্যন হিচাপে চাউলহে দিছিলে। আমি কাৰণে গম পাইছোঁ যে অলমষ্ট 250 ঘৰ পোৱা নাই একো। চ' আমি পাৰ্চনেলি নিজৰ হেৰিতে বেৰ কৰি তেওঁলোকক আটা, দাইল, আলু, পিঁয়াজ, চয়াবিন, বিস্কিট, মিঠাতেল এনেকৈ আমি যোনটো ৰাশ্যন লিষ্ট আৰু তেওঁলোকে দুদিন খাব পৰাকৈ আমি যোগান ধৰিছোঁ, আমি ট্ৰাই কৰিছোঁ দিবলৈ। টোটেলি ইয়াত 250 মান আছে ফেমিলিজ আৰু লগতে আমি পাৰ্চনেলি আমাৰ য'ত থাকোঁ তাৰ এৰিয়াত মানে ইন এণ্ড এৰাউণ্ড মৰাণ টাউন তাত আমি অলমষ্ট 450-500 ঘৰত আমি ফেমিলিজত আমি সাহাৰ্য দিবলৈ ট্ৰাই কৰি আছোঁ। আপোনালোক চাহ বাগিচা অঞ্চলতে দি আছে নেকি? চাহ বাগিচা আমি এতিয়া আকৌ নেক্সট যোনখিনি জেগাত যাম তাতো চাহ বাগিচা এৰিয়াতে পৰে, বিখাৰী বাগান এনেকুৱা ভিতৰুৱা অলপ এৰিয়াত, য'ত আমি গম পোৱা মতে অলপ চ'ৰ্চৰ থ্ৰুদি গম পাইছোঁ যে তেওঁলোকে কোনো খোৱাত বিৰাট অসুবিধা হৈছে। টোটেলি তেওঁলোকে পোৱা নাই, কোনো ধৰণৰ যোগান ধৰা হোৱা নাই। চ' আমি আমাৰ ফালৰ পৰা পাৰ্চনেলি হিউমেনিটি হিচাপত আমি যিমান পাৰিছোঁ আমাৰ হেৰিটোৰ হিচাপত আমি তেনেকৈ ট্ৰাই কৰিছোঁ। আৰু বেলেগক আপুনি এই কামত নিযুক্ত হ'বলৈ আপুনি আহ্বান জনাব নেকি? ডেফিনেটলি চবেই আগবাঢ়ি আহিব লাগে। আমি যদি যিমানে আছে আমি শ্বেয়াৰ কৰি খাওঁচোন, একো টকা আৰু একো অসুবিধা নহয়। তাতে চৰকাৰে ইমানখিনি ৰেহাই দিছে। মই যিহেতু চাকৰি কৰোঁ, আমি বহুতৰ এতিয়া এইটো মাহত EMIও নাকাটে। চ' এটলিষ্ট নিজৰ ফালৰ পৰা যিমান পাৰে বেৰ কৰি অকণমান আশে পাশে মানুহখিনিক চাব লাগে, কাৰণ এইটো মহামাৰী হয়, চবৰে ওলাই যোৱাৰ কোনো কণ্ডিশ্যন নাই আৰু সেইকাৰণে চবেই ট্ৰাই কৰিব লাগে এজ এ হিউমেনিটিৰ কাৰণে। থেংক ইউ। যথেষ্ট মানুহৰ হৈছে, লকডাউন মানি চলিবলগীয়া আছে নিজৰ কাৰণে, দেশৰ কাৰণে। লগতে এই একেবাৰে নিচলা ৰিক্সা চলোৱা, ঠেলা চলোৱা মানুহখিনিৰ অৱস্থা অতি তথ্য হৈছে। তেওঁলোকৰ অৱস্থা দেখি সুদূৰ ধুবুৰীৰ পৰা অহা চিলেগঞ্জ 1 নম্বৰ দ্বিতীয়মান যুৱক তেওঁ পাৰিশ্ৰমিকেৰে তেওঁ সৰু সুৰা ঠিকা টোপোলা কৰা ধন খোলা লৈ আজি আমি গাড়ী এখন ঠিক কৰি দিছে। আমি মেইনটেনেঞ্চ ৰক্ষা কৰিবৰ কাৰণে তেওঁ হৈ এই টোপোলাবোৰ আমি এতিয়া বৰ্তমান মানুহখিনি ৰাণীপথৰ পৰিবহণ পথৰ মুখত ৰাণীপথতো কিছু আমি দিলোঁ, য'ত ত'ত আবদ্ধ হৈ থকা মানুহখিনিক আমি যথা কিঞ্চিত সহায় কৰিলোঁ। আৰু এই গোটেই কামখিনিৰ কাৰণে আমি ৰাণীপথৰ ৰাইজ হৈ, মৰণৰ ৰাইজ হৈ আমি এই চুলেমান চেকক অশেষ ধন্যবাদ আৰু তেওঁ দীৰ্ঘায়ু কামনা কৰিম। মোৰ নাম শ্ৰীমতী নিৰি দেউৰী। মই নাজিবাৰী প্ৰাথমিক স্কুলত কৰোঁ, LP স্কুলত। মোৰ স্কুললৈ বৰ্তমান তিনিআলিৰ পৰা অকণমান দূৰৈত পায়। তাৰপিছতে আজি এনেকুৱা সংকটৰ দিনত চৰকাৰে যি পদক্ষেপ লৈছে, ভাল পদক্ষেপ লৈছে, সেইকাৰণে মই মোৰ ফালৰ পৰা চাউল 3 কেজি, দাইল 1 কেজি, মিঠাতেল 1 লিটাৰ, আলু 1 কেজি, নহৰু, চয়াবিন, হালধি আৰু ৰঙালাও, বিস্কুট, নিমখ এইখিনি মানে আপোনালোকলৈ আগবঢ়াইছোঁ। 5টা পৰিয়াললৈ। সমগ্ৰ বিশ্বতে কৰোণা মহামাৰী সংকটত বাইদেৱে আজি যিখিনি মোৰ ৱাৰ্ডত আজি যিখিনি বাইদেৱে সহযোগ কৰিলে এইকেইটাৰ পৰিয়াললৈ, সেইকাৰণে এই নিৰু দেউৰী বাইদেউক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।